পৃথিৱীৰ অসুৰ কবি জাহ্নৱী নাথ শইকীয়া। আবৃত্তি হেমেন ৰাজবংশী। এয়া কি তৃতীয় বিশ্বযুদ্ধ? অদৃশ্য পাকৈত শত্ৰুপক্ষৰ গ্ৰাসত বিশ্ববাসী কাঢ়ি নিলে হেজাৰ বিজাৰ সেনানী, নিপুণ সেনানী। মৃত্যুৰ বজাৰ বহিল ভূমণ্ডলত, চৌদিশে গঢ়ি উঠিল যুদ্ধক্ষেত্ৰ। দানৱৰূপী মৃত্যুঘাতক কৰোণাৰ কবলত অসহায় দুখৰ মানৱ। ৰোগাক্ৰান্ত পৃথিৱী এতিয়া ICU কক্ষত। সময়ৰ জটিল সন্ধিক্ষণত শব্দবোৰ মৰম পিয়াসী লুণীয়া নৈখনিত সাঁতুৰিবলৈ ধৰিছে। অনুভৱৰ দুপাখি মেলি উৰি যাওঁ জটিল বিষাদ বুকুত বান্ধি। ইটালী, চীন, জাপান, আমেৰিকা, স্পেইন দেখিছো মাথো জীৱনৰ কঠিন অন্তিম অৱসাদ। মৃত্যুৰ পটভূমিত কৰোণাৰ বিশাল সমদল। ইটালী আমেৰিকাৰ আকাশত আজি ঘোৰ অমানিশা। মোৰ দেশৰ মাটিতো নামিছে সংশয় জীৱনৰ। গৃহবন্দী আমি বিপন্ন সময়ত। ঈশ্বৰ সন্ধানী যাত্ৰা প্ৰতিপল অনুপল। প্ৰাৰ্থনাত কঁপিছে নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰ। মৃত্যু উপত্যকা ইটালীৰ ক্ৰন্দন। আকাশে পিন্ধিছে অশ্ৰুৰ মালা। দুখৰ কামিজ পিন্ধি বতাহে কঢ়িয়াই ফুৰিছে হিয়াহীন আৰ্তনাদ। ফুলবোৰে সুবাস নিদিয়া হল। ৰাতিৰ আন্ধাৰে গছৰ পাতত লিখি গৈছে মাথো বিশ্বৰ শোকগাথা। সতৰ্কতা, সজাগতা, সাৱধানতা আৰু সামাজিক ব্যৱধানতাৰ সংগাৰ পোহৰে কঢ়িয়াই আনিব নেকি এখন আশা ভৰা ৰ'দৰ চিঠি?